হেল্ল'। অঁ, থেংক ইউ। মোৰ যে আজি বাৰ্থডে বুলি তোৰ মনত যে আছে যে। অঁ, পাৰ্টি কৰিব লাগিব। মানুহজনে চাগে আজি মোৰ কাৰণে ছাৰপ্ৰাইজ গিফ্ট এটা দিম বুলি কৈছিলে, যোৱা মাহতে কৈছিলে, ডায়মণ্ডৰ নেকলেছ এডাল। তাকে আনিব চাগে, মই ৰখিহে আছোঁ। বাকী তহঁতৰ কি খবৰ? ভাল। বাকী আমাৰ প্লেনিং চলি আছে বাৰ্থডে কাৰণে। তহঁতক যদি পাৰ্টি হয় মই জনাম বাৰু। লগৰ চবেই মোক ফোন কৰি শেষ কৰিলে, বাৰ্থডে উইচ কৰিলে, কিন্তু এতিয়া মোৰ নিজৰ মানুহজনে মোক ফোন এটা কৰিবলৈ সময় নাই, বাৰ্থডে পাৰ্টি এটা দিবলৈ সময় নাই, ভালকৈ মাত এষাৰ মাতিবলৈ সময় নাই। দিনৰ দিনটো অকল কাম 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 কাম। এতিয়া গধূলি 6টা বাজিবলৈ হ'ল, এতিয়ালৈকে খবৰ এটাই নাই। সেয়া ৰাতি 12টা বাজিবলৈ হ'ল, মানুহজন এতিয়ালৈকে আহি নেপালেহি। একেলগে আজি বাৰ্থডে বুলি এসাঁজ খাম বুলি ৰখি থাকিলোঁ, নাপালেহি আৰু। ভাগৰ লাগিছে আৰু লগৰখিনিৰ লগত পাৰ্টি কৰি আহি পিনি মানে এতিয়া আৰু একো খাবই মন যোৱা নাই, যেনে তেনে শুবলৈহে মন গৈছে আৰু। অঁ, তুমি পালাহি। আহা, মই ডিনাৰ ৰেডি কৰি থৈছোঁ, খাই লওঁ। নাই, মোৰ ভোক লগা নাই, মই বাহিৰতে খাই আহিছোঁ। তুমি খাই পিনি শুই থাকা গৈ যোৱা, মোৰ শুবৰ ভাগৰ লাগিছে। মই তুমি আহিবা বুলি একেলগে খাম বুলিহে ৰৈ আছিলোঁ, আৰু আজি যে তুমি মোৰ বাৰ্থডে আছিলে পাহৰিলা। তোমাৰ অকল কাম বন, লগৰবোৰৰ লগত পাৰ্টি। মোৰ কাৰণে মানে তোমাৰ অকণমানো সময় নাই আৰু। অঁ, তোমাৰ বাৰ্থডে আছিল নেকি আজি? মই পাহৰিলোৱে। হেপী বাৰ্থডে। হ'ব দিয়া, তুমি খাই বৈ শুই থাকাগৈ, ময়ো শুগা, মোৰ বহুত ভাগৰ লাগিছে, কাইলৈ কথা পাতিম। হেপী বাৰ্থডে বুলি ক'লে হ'ব নেকি? দিনৰ দিনটো মই তোমাৰ কাৰণে ৰখি থাকিলোঁ, এতিয়া না একো গিফ্ট এটা দিছে, না অকল লগৰখিনি খুৱাব নেকি আপোনাক? দিনটো মানে মোৰ বৰবাদ কৰিলে আপুনি। বাকীবোৰ আমাৰ লগৰবোৰ বাৰ্থডে হ'লে কি হয়, একেলগে ফুৰিবলৈ যায়, ভাত খায়, একেলগে পাৰ্টি কৰে, আৰু আপুনি কি কৰিলে? তুমি এতিয়া মোৰ মূৰটো গৰম কৰি দিবা দেই, কাম বন কৰি আহিছোঁ। তোমাৰচোন মোৰ কাৰ্ডখন আছে, তুমি ওলাই গৈ বজাৰ কৰা হ'লেই হয়, যি মন যায় লৈ ল'ব লাগিছিলে। মোক এতিয়া তুমি কামত কৰি নাথাকিবা দেই, বৰ কৰি নাথাকিবা তুমি মোক এতিয়া। মই শুগৈ, মোৰ বহুত ভাগৰ লাগিছে। অঁ, যোৱা, অকল খোৱাকৈ যোৱা তুমি অকল তোমাৰ লগৰবোৰকে চিনি পোৱা, অকল কাম বন। মোৰ কাৰণে তুমি অকণমানো নাভাবাই, মই কি কৰিছোঁ কি নাই কৰা দিনটো, অকল টকা পইচা দিলেই হ'ব নেকি? অঁ, প্লিজ তুমি মোক এতিয়া বৰ নকৰিবা হা, এইবোৰ কথা কৈ পিনি। তুমি যি কৰা কৰি থাকা, মই যাওঁ শুবলৈ, গুড নাইট। মানুহজনে মোৰ কথা অকণমানো নেভাবে। লাই হালে জালে ফুল চন্দন তুলসী, লফা হালে জালে ফুল চন্দন তুলসী। কি হ'লো নীলা, আজি তুমি ইমান ধুনীয়াকৈ বিয়ানাম গুণগুণাই আছা যে? অঁ, হেপী আপুনি বাৰ্থডে আহি নীলা। পালে নেকি? নাই এয়া লোৱা, মোৰ এনেই ফালৰ পৰা গুণগুণাই তোমালৈ আছিলোঁ। এটা সৰু উপহাৰ। মইনো আৰু তোমাক কি দিব পাৰিম, মোৰ ফালৰ পৰা এয়া তোমালৈ এটা সৰু উপহাৰ। থেংক ইউ ছ' মাছ। ইয়াতকৈ ভাল উপহাৰ আৰু মোক একোৱেই নালাগে। আপুনি যে মোৰ মনত ৰাখিছে মোৰ বাৰ্থডেটোৰ কথা, মই নিজেই পাহৰি গৈছিলোঁ জানেনে। থেংক ইউ ছ' মাছ। ইমান ধুনীয়া ফুলখিনি মই আমাৰ ড্ৰয়িং ৰুমত সজাই থওঁগৈ। অঁ, যোৱা তুমি সজোৱাকৈ। আজি এয়া তোমাৰ বাৰ্থডে বুলি মই মাংস অকণো লৈ আহিছোঁগৈ। আজি মাংস মই বনাম, ব'লা একেলগে ভাত সাজ খাওঁগৈ। অঁ, হ'ব ব'লক, মই পাচলিখিনি কাটি আপোনাক সহায় কৰি দিওঁগৈ। মানুহজনৰতো সময় নাই, সেইকাৰণে অকলে বহি বাহিৰত আহি হ'লেও চাহ একাপ খাব লগা হৈছে। ৰেষ্টুৰেণ্টলৈ আহিছোঁ যেতিয়া, ইমান ধুনীয়া পৰিৱেশ, ভালকৈ এটা ৰিলছ এটাই বনাই লওঁ। ইনষ্টাগ্ৰামত আকৌ দিব লাগিব নহয়, তেতিয়াহে বাকীবোৰে গম পাব মই যে কিমান ঘূৰি ফুৰোঁ, লাইফটো এনজয় কৰিছোঁ, কিমান ধুনীয়া ধুনীয়া খানা খাওঁ, তেতিয়াহে গম পাব, নহ'লে আকৌ গম নাপাব নহয়। অঁ, এইজনীচোন বাৰ্বি, অকলে বহি তাই কিবা কৰি আছে। গৈ ময়ে মাত এটা লগাওঁচোন, তাই চাগে মোক দেখিয়ে পোৱা নাই। বাৰ্বি, তোমাক বহুত দিনৰ পিছত দেখা পালোঁ, মোক চিনি পাইছানে? মই নীলা আকৌ। অঁ, নীলা তই যে দেখিবলৈ কেনেকুৱাজনী হৈ গ'লি, আৰু ইমান গাঁৱলীয়া কাপোৰ কানি পিন্ধিছ যে, আৰু তই ইয়াত যে কেনেকৈ আহিলি ইয়ালৈ তই? অঁ, মই ইয়ালৈ আহিলোঁ আকৌ, মানুহজনো আহিছে লগত। অঁ, এইযোৰ কাপোৰ মই নিজেই বৈছোঁ জানোনে ঘৰতে, চবেই ধুনীয়া দেখে। মই আকৌ তই ইয়াত অকলে বহি থকা দেখিয়ে মইনো কিনো কৰিছোঁ, মোবাইলটো চাই আছ, মই বোলো তোক মাত এষাৰ দিওঁগৈ। মইতো ইয়ালৈ ডেইলি আহি থাকোঁ, কফি একাপ খাওঁ বুলি আহিলোঁ। কিমান আৰু ঘৰতে থাকিম, সেইকাৰণে বোলো অকণমান বাহিৰত আহি এনজয় কৰি যাওঁ, কফি অকণমান খাই চাওঁ। পিছত তোকহে বহুত দিনৰ পিছত দেখিলোঁ। তই ইয়াতে মই তোৰ কাৰণে কফি একাপ অৰ্ডাৰ কৰি দিওঁ। তই চাগে এনেকুৱা কফি খায়ে পোৱা নাই ইয়াত, প্ৰথমবাৰ আহিছ চাগে ন? অঁ, মই এবাৰ ইয়াত প্ৰথমবাৰৰ কাৰণে আহিছোঁ। নালাগে দে, মই মানুহজনো আহিছে নহয়, মই মানুহজনৰ ওচৰতে বহোঁগৈ। আৰে নীলা, তুমি ইয়াত আছাহি, মই তোমাক বিচাৰি ফুৰিছোঁ ক'ত গ'লা বুলি। তুমি ৱাশ্বৰুম যাওঁ বুলি কৈ এতিয়ালৈকে অহা নাই, মই সেইকাৰণে গোটেইখন বিচাৰি ফুৰিছোঁ তোমাক। ফোনটো লগতে লৈ নাহিলা।
অঁ অৰূপ, মই মোৰ স্কুলৰ লগৰাকীক লগ পালোঁ। তাইৰ লগত কথা পাতি থাকোঁতে মই পাহৰিয়ে গৈছিলোঁ। নীলা, এওঁ কি তোৰ হাজবেণ্ড নেকি? মই আকৌ চিনাকি কৰাই দিবলৈ পাৰিছিলোঁ। অৰূপ, এয়া মোৰ বান্ধৱী বাৰ্বি। হাই বাৰ্বি। হাই, বহা একেলগে আমি কফি একাপ খাওঁ। নালাগে দে বাৰ্বি, আজি নাখাওঁ। আমাৰ আকৌ দেৰি হ'ব। আমাৰ পিছত বজাৰ কৰিবলৈ আছে যে। এওঁ আকৌ আজি দৰমহা পালে, সেইকাৰণে ক'লে বোলে ব'লা টাউনত গৈ পিনি একেলগে খাওঁ আৰু বজাৰো কৰোঁ। অঁ, আৰু লগতে আকৌ আজি আমাৰ এনিভাৰ্চেৰিও যে, সেইকাৰণে আমি অকণমান বোলো টাইম স্পেণ্ড কৰোঁ বুলি টাউনলৈকে ওলাই আহিছোঁ। অঁ, হয় নেকি নীলা? যা তেতিয়াহ'লে তহঁতি একেলগে টাইম স্পেণ্ড কৰগে। ঠিক আছে বাৰ্বি, আহিছোঁ দিয়া, লগ পাই ভাল লাগিলে। অঁ নীলা, তই আমাৰ ফালে গ'লে সোমাবি আকৌ। তইচোন সেইফালে গৈয়ে থাক। অঁ, ঠিক আছে, গ'লে সোমাম দে। মোৰ মানুহজন আকৌ বিজনেছমেন যে, বৰ টাইমেই নাপায় জানানে, দিনটো ব্যস্তই থাকে। আৰু মই সেইকাৰণে শ্বপিং কৰি, মুভি চাই, ফ্ৰেণ্ডছৰ লগত আউটিং কৰিয়ে কটাই দিওঁ। তহঁতৰ সেইফালে গ'লে সোমাম বাৰু দে। অঁ ঠিক আছে, অ'কে বাই এতিয়া। বাই। আজি দিনটো সঁচাকৈ ভালকৈ গ'ল ন? মোৰ ইমান পুৰণা বান্ধৱী এগৰাকীও লগ পালোঁ, বজাৰ কৰিলোঁ, সঁচাকৈ বহুত ভাল লাগিলে। ভাল লাগিলে ন নীলা? তোমাৰ সুখতেই মই সুখী। আপুনি মোক ইমান ভালকৈ বুজি পায়, মই সেইকাৰণে ভাল পাওঁ। মইনো পাওঁ পইচা কেইটকা, সেইকেইটা পইচাৰে মই তোমাক সুখী কৰিব পাৰিলে মই ভাল পাওঁ। আৰু তুমিও ইমান ধুনীয়াকৈ ঘৰখন চলাই আহিছা, তাৰ কাৰণে সদায় মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ। তেনেকৈ যে নক'ব আৰু দেই। হ'ব ব'লা এতিয়া যাওঁ, বাছো আহিছে, ব'লা ব'লা। সঁচাকৈ মই আজি উপলব্ধি কৰিছোঁ, টকা পইচা সকলো নহয়। মোৰ ওচৰত টকা পইচা এগালমান থাকিলেও কি হ'ব, মোৰ সুখী নাই। না মোৰ কাৰণে কাৰোবাৰ সময় আছে, না কিবা আছে। মই এনেকৈ মোৰ অকলে থাকিব লগা হয়। কিন্তু ইফালে নীলা, তাইৰ ওচৰত টকা পইচা কম থাকিলেও তাইৰ ওচৰত চব সুখ আছে, মানুহজন আছে, ল'ৰা ছোৱালী, তাই এখন সুখৰ সংসাৰ। মোৰতো একোৱেই নাই। টকা পইচাই চব নহয় সঁচাকৈ।